আমি ফুলবোৰ ক'ত কৰোঁ জানা? গুৰুত্ব নিদিয়া মানুহবোৰৰ ওচৰত আমি গুৰুত্ব বিচাৰি যাওঁ। বাগৰিহে পৰিছোঁ, কিন্তু হাৰি যোৱা নাই। কষ্টখিনি আমি নিজৰ দোষতেই পাওঁ আৰু সেই দোষটো দিওঁ ভাগ্যৰ ওপৰত। কাৰো কথাত নিজকে বেয়া বা সৰু বুলি নাভাবিব। হ'ব পাৰে সি তোমাতকৈ বহুত বেছি শিক্ষিত, কিন্তু মনত ৰাখিবা, তোমাৰ মা দেউতাৰ ওচৰত তুমি তাতোকৈ শ্ৰেষ্ঠ। হাঁহিৰ পিছফালে থকা দুখ, খঙৰ পিছফালে থকা মৰম, মৌনতাৰ পিছফালে থকা কাৰণ সকলোৱে বুজি নাপায়। জীৱনত ডাঙৰ হ'বলৈ 3টা বস্তুৰ প্ৰয়োজন। 1 নম্বৰ শিক্ষা, 2 নম্বৰ ইচ্ছা শক্তি আৰু 3 নম্বৰ বুদ্ধি। হাৰি গ'লে নহ'ব, জবাবটো তেওঁলোকেও দিব লাগিব, যিসকলে কৈছিল তোমাৰ দ্বাৰা একো নহ'ব। কিবা পোৱাৰ প্ৰত্যাশাই মানুহক কিমান তললৈ নমাব পাৰে, সেয়া এজন বিশ্বাসঘাতকতাক দেখিলেই বুজা যায়। পৃথিৱীৰ সবাতোকৈ কঠিন কাম হ'ল মানুহৰ মন জয় কৰা। যদি তোমাৰ কলিজাটো কাটি ৰান্ধি খাব দিয়া, তাৰপিছতো মানুহে ক'ব নিমখ অলপ কম হৈছে। জীৱনত চলিত পথত বাধা আহিবই পাৰে, সেইবুলি তোমাৰ কাম ৰখাই নথবা। য'ত বাধা আহিব তাৰ পৰাই আকৌ আৰম্ভ কৰা।